নমস্কাৰ সকলোকে শান্তিচিতা চেনেলৰ অনিতা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই এটা ডাউট ক্লিয়াৰ কৰিবলৈ ওলাইছোঁ যে সকলোৰে মনত সন্দেহ হৈ থকা এটা কুৱেশ্যন যে ফেব্ৰুৱাৰীত যি লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব সেয়া ৬,৬৬২টা পোষ্টৰ হ'ব নে নতুনকৈ এপ্লাই যি অনলাইন এপ্লাই হৈ আছে সেইসকলৰ হ'ব আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সেই সন্দেহটো দূৰ হ'ব বুলি ভাবিছোঁ মই কাৰণ ফেব্ৰুৱাৰীত যি লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব সেয়া নিশ্চয় আপোনালোকৰ যি ফিজিকেল টেষ্ট হৈ গ'ল মানে ৬,৬৬২টা পোষ্টৰে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব ডিজিপি মহোদয়ে তেখেতৰ ফেচবুক পেজত পোষ্ট কৰি কৈছে যে ৬,৬৬২টা কনষ্টেবল পোষ্টৰ ABUBৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব যিসকলে অলৰেডি ফিজিকেল পাছ কৰি থৈছে গতিকে আপোনালোকৰ সন্দেহটো নিশ্চয় দূৰ হ'ল বুলি মই ভাবিছোঁ গতিকে সকলোৰে ভালদৰে পঢ়ক ভালকৈ আপোনালোকৰ বেষ্ট দিয়ক পাছ কৰক নিজৰ লক্ষ্যত উপনীত হওক আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু সকলোলৈকে শুভেচ্ছা জনাই আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ